অ' মা ফুৰিব যাওঁ ব'লা। অ' বোপা ক'ত যাবানো? ব'লা আজি জীপ চাফাৰী যাওঁ। অ' সঁচাকে ল'ৰাটোৱে সঁচাকে কৈছে যাওঁ ব'লা। অ' যোৱা ওলোৱা যোৱা ৰমলা। হ'ব মই ওলাওঁগৈ যোৱা। এহেঁতৰ পৰা শান্তি নাই আৰু দেই। অকল ফুৰিব যোৱা আমাক প্ৰত্যেক দুইটা। উপায় নাই যাব লাগিবই। অ' বোলো ৰমলা ওলাই হ'লনে? হৈছে ৰ'ব। অ' সোনকাল কৰা সময় বেছি নাই আমাৰ হাতত। এই মানুহটো শান্তি নাই অকলে মোক এনেকৈ কৈ থাকে। অ' হ'ব আহা ৰমলা। মোৰ হ'ল ওলাই ৰং মনৰ ওলাই হ'লনে? অ' তোমাৰ ল'ৰা তুমিহে জানিবা। হৈছে দেউতা। অ' আহা সোনকালে আহা গাড়ী আহিব এতিয়া। অ' ৰং মন আহা সোনকালে। গৈছো মা ৰ'বা আমি আজি জীপ চাফাৰী যাম। অ' হ'ব বোপা গান গাব নালাগে ব'লা যাওঁ আমি ৰাস্তালৈ আগবাঢ়ি যাওঁ। ব'লক। অ' সময় কেইটা হ'লো আজিচোন ৰিজাৰ্ভ এটা আছে। যাওঁ দেই। অ' ইমান দেৰিলৈকে হোৱা নাই নে? অ' মোৰ আমনি লাগিছে দেই ভাতো খাই নাহিলো। হয় দেই মোৰো বৰ ভোক লাগিছে। ব'লা অকণ আগবাঢ়ি যাওঁ। অ' বৰ আমনি লাগিছে গান এটাকে শুনি গৈ থাকো। আম টেঙা তিনিটা নেমু টেঙা তিনিটা ওচৰতে বিয়া দিছো নকৰিবা চিন্তা। আম টেঙা তিনিটা নেমু টেঙা তিনিটা ওচৰতে বিয়া দিছো নকৰিবা চিন্তা। অ' ভালে লাগিলে গানটো গাই। অ' ৰমলা আহিছে পাইছেহি গাড়ী। পাইছোহি। অ' তুমি ইমান দেৰি কৰিলা যে কেলে? নক'ব খোৱা অকণমান দেৰি হ'ল। অ' ব'লা সোনকালে ব'লা মোৰ বৰ ভোক লাগিছে। মা হোটেলত ভাত খাই যাম দেই। মোৰ পইচা নাই দেই ৰমলা। অ' পালোহি নামক। অ' খুৱাইদেউ কি খাব হোটেলত নমাই দিলোঁ খাওক। মা মই ম'ম' খাম দেই। দেউতা মই চাওমিন আৰু আলু চপ খাম দেই। অ' পোনা মোৰ ইমান পইচা নাই নহয় ভাড়া দিব লাগিব 800 টকা আছে মোৰ ওচৰত 200 টকা কিবা এটা খাম আৰু দে। ব'লক চাহ অকণকে খাই যাওঁ আৰু পাছত খামগৈ জীপ চাফাৰী যাওঁতে। হ'ব দেউতা। অ' খুৱাইদেউ বাহিৰত কাজিয়া লাগিবনে ভিতৰলৈ যাব? অ' খুৱাইদেউ আহক। অ' কোনোবা আছেনে দাদা? হয় দাদা কি লাগিব কওকচোন। দাদা মাংস ভাত কেইটকা? ভাইটি আমাৰ ইয়াত তোমাৰ মাংস ভাত 40 টকাৰ পৰা 300 টকালৈকে পোৱা যায়। ছাগলী মাংস 200 টকা, ব্ৰইলাৰ মাংস 150 টকা, লোকেল মাংস 300 টকা। অ' মা ইমান দাম ভাত নাখাওঁ মই। মা মোৰ ভোক লাগিছে কিবা এটা কোৱা। হে হৰি দাদা 3 কাপ চাহ দিব আৰু এপ্লেট ভাত দি দিব ল'ৰাটোক। আপুনি চিকেন খাবনে নিৰামিষ খাব? মা মই মাংস ভাত খাম বহুত ভাল লাগে মাংস ভাত খাই। দাদা মাংস ভাত নালাগে নিৰামিষকে দিয়কচোন। মই মা কামি আজিৰ পৰা মই জীপ চাফাৰী নানো আৰু ৰমলা মোক নকবা আজিৰ পৰা নাহো আৰু। লগত আচাৰ আৰু চাটনি দিব দেই। হ'ব ভাইটি তুমি টেনচন নকৰিবা তাত থাকিব আচাৰ থাকিব নেমু থাকিব জলকীয়া থাকিব তুমি যি বাচা তাকেই থাকিব। আমাৰ চেনেলটো সদায় ছাপোৰ্ট কৰিব ৰাইজ।